তো বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাও মোৰ নতুন আন এখন ভিডিঅ' লৈ। তো বন্ধুসকল আজি আহিলোঁ আমি বিলাসীপাৰা আৰু বিলাসীপাৰাত ৰাসমেলা চলি আছে, তাৰ কাৰণে বিলাসীপাৰা ৰাসমেলাত আহিলোঁ আজি আমি। আৰু আমাৰ গাড়ীবিলাক পাৰ্কিং কৰি থৈ দিছোঁ, চাওক ইয়াতে আমাৰ গাড়ীবিলাক পাৰ্কিং কৰি দিয়ে, মানে বহু কেইজন আহিছে, চাওক এইকেইটা গোটেই আমাৰ। তো তেনেহ'লে বেছি কথা নাপাতো, এতিয়া আমি মেলাৰ ভিতৰলৈ যাম। তেনেহ'লে বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল চাওক, মোৰ পিছফালে এটা গেট আছে আৰু এইটোৱে হ'ল মেইন গেট। আৰু এতিয়া আমি এই মেইন গেটেৰে ভিতৰলৈ সোমাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু ভিতৰত কি কি বস্তু আহিছে, খেলা ধূলাৰ আৰু কি কি হৈ আছে গোটেইখিনি আমি আপোনালোকক দেখুৱাম। তেনেহ'লে এতিয়া আমি ভিতৰলৈ সোমাওঁ। ভিতৰলৈ সোমাই আহিলোঁ, একদম পুৰা মেইন হৈ আছে, একদম পুৰা মেলা ফালি দিছে, একদম পুৰা মানে খালি দিছে না, একদম পুৰা মানে একদম পুৰা ফালি দিছে মানে কি পুৰা মেলা পুৰা ফালি দিছে। আৰু এইবিলাক কিহৰ চেনীৰে বনাই আছে না, চাওক। আকৌ এটা গেট পালোঁ আৰু এইটো গেটেৰে আমি ভিতৰলৈ সোমাই যাম আৰু চাম ভিতৰত কি কি বস্তু আছে। বনাই দিছে, চাওক এইটো তাজমহল, আৰু যিয়ে মানে নিজে হাতেৰে বনাইছে বন্ধুসকল। অলপ আগতে আপোনালোকে ভিডিঅ'ত নিশ্চয় চাইছে যে যিবিলাক মূৰ্তি, তাজমহল, এইবিলাক যিবিলাক বস্তু বনাইছে আৰু যিসকল মানুহে বনাইছে, আৰু এইখিনি ঠাইত সেইসকল মানুহক মানে বঁটা বিতৰণ দি আছে ট্ৰফিৰ নিচিনাকে, বহুত ধুনীয়া ধুনীয়া বঁটা দি আছে। আপোনালোকক দেখুৱাম এইখিনি ঠাইতে বঁটা। নুৰ আলম ইছলাম ডাঙৰীয়াই অটল বিহাৰী বাজপেয়ীৰ ভৱনটো বনাইছিল। তাৰ ভাস্কৰ্য শিল্প প্ৰথম স্থান অধিকাৰ কৰিছে নুৰ আলম ইছলাম আৰু তেওঁৰ দল। একদম পুৰা মেইন হৈছে, মেইন কেনেকুৱা লাগি আছে? বঢ়িয়া বঢ়িয়া, মেইন একেবাৰে তিনিটা ফটাই দিছোঁ। তো বন্ধুসকল আহি চাওক, এটা চশমাৰ দোকান পাই গ'লোঁ। এয়া চাওক চশমাৰ দোকান, ইয়াতে এতিয়া মানে আমি চশমা চাই আছোঁ। এটা মানে চশমা কিনিব লাগে আৰু এইটো এটা চামুচ, চাওঁ কেনেকুৱা লাগে। মজা লাগছি না? লাগছি তো ল'ব পাৰে এইটো। আৰু এইটো চাং। তো গাইজ কমেণ্টত জনাই দিব কেমন লাগছি, ভাল লাগছি না? একদম জুই লাগছি। তো তেনেহ'লে ল'ব পাৰোঁ নে? আপোনালোকে চাই থাকিব এতিয়া, আৰু মই আপোনালোকক দেখুৱাম। তো বন্ধুসকল 3 বছৰ পিছত এইবাৰ মেলা অনুষ্ঠিত হৈছে আৰু আপোনালোকে চাওক কিমান মানুহৰ ভিৰ হৈ আছে। আৰু এতিয়া আপোনালোকক ড্ৰোন শ্বুট লৈ আমি দেখুৱাম।
মেলাত বহুত এনজয় কৰিলোঁ আৰু এই মেলাখন যে আছে লকডাউনৰ পিছৰ পৰা মানে 3 বছৰ পিছত এই মেলাখন ইয়াতে অনুষ্ঠিত হৈছে আৰু মেলাত চাইছে আপোনালোকে বহুত ভিৰ আৰু নাগৰতলা হয় আৰু মেলাখিনি চাই বহুত ভাল লাগিল আৰু মই আশা কৰোঁ আপোনালোকৰ ভিডিঅ'খিনি চাই বহুত ভাল লাগিব আৰু যদি মোৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটনটো ক্লিক কৰি দিব যাতে আগলৈ আপোনালোকৰ বিশেষকৈ ধুনীয়া ধুনীয়া ভিডিঅ' পায় আজি ইয়ালৈকে